আজিও যোৱাকালিৰ দৰে অলপ দীঘল বাক্য দিম দেই। দীঘল নিদিলে তোমালোকে বুজি নাপাবা নহয়। ইংৰাজী হওক বা হিন্দী হওক বা অসমীয়া হওক, অলপ কিছুমান কথা এনে থাকে যিবোৰ অলপ দীঘলকৈ নুবুজালে নহয়। বুজি পাইছানে? গতিকে আজিৰ ভিডিঅ' খুব ইণ্টাৰেষ্টিং হ'ব লগা ভিডিঅ' আছে, তোমালোকে মনোযোগ দিয়ে চাবা। কিন্তু কথা এটা, আজি অলপ চুটি ভিডিঅ' বনাইছোঁ দেই, দীঘল পাৰা নাই, সময় পোৱা নাই, তোমালোকে বেয়া নাপাবা। ইয়াতেই মই কিছুমান গুৰুত্বপূৰ্ণ কিছুমান শব্দ দিছোঁ, তাৰ পৰা দীঘল বাক্যৰ পৰা শব্দবোৰৰ অৰ্থ মই বুজাই দিছোঁ, তোমালোকে চাই ল'বা দেই। এতিয়া চোৱা ভিডিঅ'টো। আসাম ইণ্ডিয়া এডুকেশ্যন। তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ কৰোঁ। চোৱা, ধৰা তুমি বুজা নাছিলা যে ছোৱালীজনীয়ে তোমাক ভাল পাইছিল আৰু তাকে তুমি কৈছা যে মই এতিয়া অনুভৱ কৰিব পাৰিছোঁ যে তাই মোক সঁচাকৈয়ে ভাল পাইছিল। মই এতিয়া অনুভৱ কৰিব পাৰিছোঁ যে তাই মোক সঁচাকৈয়ে ভাল পাইছিল। ইয়াকে যদি আমি হিন্দীত ক'ব বিচাৰোঁ তেতিয়াহ'লে এনেকৈ হ'ব, अब मुझे महसूस हुआ है कि वो मुझसे सचमुच ही प्यार करती थी। अब मुझे महसूस हुआ कि वो मुझसे सचमुच ही प्यार करती थी। বুজি পালানে? এতিয়া ওপৰত দাগটো চাই লোৱা। মই এতিয়া অনুভৱ মানে अब मुझे महसूस আৰু কৰিব পাৰিছিল যে মানে হোৱা কি वो এনেকুৱা বুজালোঁ দেই। তাৰপিছত চোৱা আকৌ সঁচাকৈয়ে ভাল পাইছিল মানে मुझसे सचमुच ही प्यार करती थी, মানে मुझसे सचमुच ही प्यार करती थी মানে সঁচাকৈয়ে ভাল পাইছিল, তাকে বুজালোঁ দেই। এতিয়া চোৱা আকৌ দিছোঁ, ধৰা তুমি এজনীক মাফ খুজি আছা কিন্তু তাই মাফ দিয়া নাই। এতিয়া তুমি যদি ক'ব খুজিছা যে তেনেহ'লে মই তাইৰ আগত আঁঠু কাঢ়ি ক্ষমা খুজিব লাগে নেকি? তেনেহ'লে মই তাইৰ আগত আঁঠু কাঢ়ি ক্ষমা খুজিব লাগে নেকি বুলি ক'লা। এই কথাক যদি আমি হিন্দীত ক'ব বিচাৰোঁ তেতিয়াহ'লে চোৱা হিন্দীৰে হ'ব, तो मुझे उसके सामने घुटनों पर बैठकर माफ़ी मांगनी चाहिए क्या? বুজি পালানে? तो मुझे उसके सामने घुटनों पर बैठकर माफ़ी मांगनी चाहिए क्या? এনেকৈ আমি ক'ম। এতিয়া বুজি পালানে? ইয়াত চোৱা, এতিয়া সৰু সৰু শব্দৰ অৰ্থবিলাক আমি বুজি ল'ম দেই। চোৱা যোনবোৰ কঠিন আৰু চোৱা, তেনেহ'লে তেনেহ'লে মই মানে হিন্দীত কি বুজালোঁ? তো মুজে বুজি পালানে? তাইৰ আগত আঁঠু মানে আমি কি পাম? উস্কে সামনে ঘটনো। বুজি পালানে? তাৰপিছত দিছোঁ ক্ষমা খুজিব লাগে নেকি, মানে মাফি মাগনি চাহিয়ে কিয়া। বুজি পালানে? বেঠকৰ মাফি মাগনি চাহিয়ে কিয়া এনেকৈ বুজোৱা হয় দেই। তাৰপিছত চোৱা, এইটো আৰু নালাগে, খুজি মানে সৰু এটা দিছোঁ, খোজাকাই কোৱা হয় মাগনা। বুজি পালানে? বুজি পালাতো? তাৰপিছত আকৌ দিম, চোৱা ভালকৈ। ৰ'বা দেই, মই ভিডিঅ'টো ঠিক কৰি লওঁ। মোবাইলত লিখি কিনি বনাওঁতো অলপ দিগদাৰ হয় দেই, অলপ ৰ'বা। চোৱা, ধৰা তুমি এজনী ছোৱালী আৰু আন এজন ল'ৰাৰ বিষয়ে ক'ব বিচাৰিছা যে, ধৰা এনেকৈ ক'ব বিচাৰিছা তুমি বেলেগ এটা ল'ৰাৰ বিষয়ে আৰু, প্ৰথম দিনৰ পৰাই মোৰ সন্দেহ আছিল যে তাৰ উদ্দেশ্য বা স্বভাৱ ইমান ভাল নাছিল। বুজি পাইছানে? তলত চোৱা কৰিছোঁ, প্ৰথম দিনৰ পৰাই মোৰ সন্দেহ আছিল যে তাৰ উদ্দেশ্য বা স্বভাৱ ইমান ভাল নাছিল। তাকে আমি যদি হিন্দীত ক'ব বিচাৰোঁ, পহলে দিন से ही मुझे शक था कि उसके इरादे इतने ठीक नहीं थे। বুজি পালানে? पहले दिन से ही मुझे शक था कि उसके इरादे इतने ठीक नहीं थे। এই দুটা বাক্যত চোৱা, এতিয়া প্ৰথম দিনৰ পৰাই মই দাগ দি দিওঁ, প্ৰথম দিনৰ পৰাই মানে হিন্দীত কি বুজালোঁ? পহলে দিন से ही। বুজি পালানে? তাৰপিছত চোৱা, সন্দেহ আছিল, সন্দেহক কোৱা হয় শক, যেনে মুজে শক থা কি এনেকৈ বুজালোঁ দেই। তাৰপিছত চোৱা আৰু কোনটো বুজাম? স্বভাৱ বা উদ্দেশ্যকে হিন্দীতে ইৰাদে বুলি কোৱা হয়। বুজি পালানে? এইটো চোৱা, উস্কে ইৰাদে ঠিক নেহি থে মানে তাৰ উদ্দেশ্য ভাল নাছিল। এই উদ্দেশ্য মানে হেৰি কোৱা হয় ইৰাদে দেই। তাৰপিছত চোৱা আকৌ দিছোঁ, এতিয়া ধৰা তুমি এজনী শাহুৰী আৰু এদিন এনেকৈ ক'ব খুজিছা বা অনুভৱ কৰিছা এনেকৈ যে
ক'ব খুজিছা বা অনুভৱ কৰিছা এনেকৈ যে আজি মই খুব ফূৰ্তি কাৰণ আজিৰ পৰা বোৱাৰীয়ে ঘৰৰ সকলো দায়িত্ব ল'ব। বুজি পাইছানে? আজি মই খুব ফূৰ্তি কাৰণ আজিৰ পৰা বোৱাৰীয়ে ঘৰৰ সকলো দায়িত্ব ল'ব। ইয়াকে যদি তুমি হিন্দীত ক'ব বিচাৰা কেনেকৈ ক'বা? হিন্দীত ক'ব লাগিব आज मुझे बहुत खुशी हुई क्योंकि आज से मेरा बहू घर की पूरी जिम्मेदारी संभालेगी। बुझी पालाने? आज मुझे बहुत खुशी हुई क्योंकि आज से मेरा बहू घर की पूरी जिम्मेदारी संभालेगी। ইয়াত চোৱা আজি মই খুব ফূৰ্তি মানে आज मुझे बहुत खुशी हुई ইয়াকে বুজালো দেই। কাৰণ আজিৰ পৰা মানে হিন্দীত হ'ব কিউকি आज से। এইটো চেটো ইয়াত সৰুকৈ দিয়া আছে দেই, চাই ল'বা। বোৱাৰীয়ে ঘৰৰ মানে বহু ঘৰ কি। বুজি পালানে? বোৱাৰী মানে বহু বুলি কোৱা হয় দেই। সকলো দায়িত্ব ল'ব মানে পুৰি জিম্মেদাৰী চম্ভালেগি বুলি কোৱা হয়। এতিয়া যোৱাকালিৰ ভিডিঅ'টো অলপ জইন কৰি দিওঁ ইয়াত। যোনে যোনে চোৱা নাই মানে চাই ল'বা ইয়াৰ পৰা দেই। তাৰপিছত চোৱা আকৌ ধৰা তুমি এজনী ছোৱালী আৰু তোমাৰ ভণ্টি পুৱাতেই ক'ৰবাত গুচি গৈছিল আৰু তেতিয়াই তুমি খঙেৰে তাইক সুধিব বিচাৰিছা যে এনেকৈ সুধিব বিচাৰিছা মই তাইক এতিয়াই গৈ সুধি আছোঁ ৰাতিপুৱাই তাই ক'ত গৈছিলনো? মই তাইক এতিয়াই গৈ সুধি আছোঁ তাই ৰাতিপুৱাই ক'ত গৈছিলনো? এনেকৈ যদি তোমালোকে ক'ব খোজা হিন্দীতে এই কথাক তেতিয়াহ'লে मैं उसे जाकर अभी कहती हूँ सुबह ही वो कहाँ चली गई थी देই ছোৱালী যে চলি গई थी চলা নহয়। मैं उसे जाकर अभी कहती हूँ सुबह ही वो कहाँ चली गई थी। মনত ৰাখিবা কথাটো দেই, চলি গই থি হ'ব। ছোৱালী মানুহক বুজোৱা হৈছে যে ইয়াত চোৱা মই তাক এতিয়াই গৈ মানে হিন্দীত বুজোৱা হৈছে मैं उसे जाकर अभी। এতিয়াই মানে অভি দেই। ৰাতিপুৱাই মানে হিন্দীতে সুবহি বুজালে। কথাটো বুজি পাইছানে? তাৰপিছত চোৱা তাই ক'ত গৈছিলনো মানে ওহ কহা চলি গই থি বুজালে। ওহ কহা চলি গই থি। বুজি পালানে? তাৰপিছত ধৰা তুমি এজনী ছোৱালী আৰু তোমাৰ সৰু ভণ্টি ক'ৰবাত গুচি গ'ল আৰু তেতিয়াই তোমাৰ মাকে চিন্তা কৰি থকা দেখি তুমি মাকক ক'বলৈ বিচাৰিছা যে ক'লৈ গ'লনো? ইয়াতেই ক'ৰবাত হ'ব চাগে, তুমি চিন্তা কৰিব নালাগে। ক'লৈ গ'লনো? ইয়াতেই ক'ৰবাত হ'ব চাগে, তুমি চিন্তা কৰিব নালাগে। এই কথাক যদি আমি হিন্দীত ক'ব বিচাৰোঁ কহা গই शायद वहीं पे कहीं होगी तुम्हें परेशान होना नहीं चाहिए। बुझी पालाने? कहा गई शायद वहीं पे कहीं होगी तुम्हें परेशान होना नहीं चाहिए। এনেকৈ আমি কম। এই কথাক আমি ভাগ কৰি দিম। এতিয়া চোৱা ক'লৈ গ'লনো মানে আমি হিন্দীত কি পালোঁ? কহা গই। বুজি পালানে? তাৰপিছত চোৱা ইয়াতেই ক'ৰবাত মানে আমি হিন্দীত কি পালোঁ? यहाँ पे कहीं। शायद মানে চাগে দেই, হ'ব চাগে মানে এইটো হিন্দীত আৰু অসমীয়াত অলপ কিবা হৈ যায় দেই বাক্যটোত। शायद वही মানে হ'ব চাগে, তুমি চিন্তা কৰিব নালাগে মানে তুমি পৰেशान होना नहीं चाहिए। এনেকৈ আমি বুজি পাম দেই। মানে অলপ অগা পিছা হৈ যায় দেই কথাকেইটা শব্দকেইটা। বুজি পালাতো? তাৰপিছত চোৱা এতিয়া আমি এতিয়া ধৰা তুমি আৰু তোমাৰ ঘৈণীয়েক দুজনে ক'ৰবাত খোজ কাঢ়ি গৈ আছিলা আৰু সেই সময়ত তোমাৰ পত্নীৰ খুব ভাগৰ লাগিছে আৰু তেওঁ তোমাক ক'বলৈ বিচাৰিছে, তোমাৰ পত্নীয়ে ধৰা তোমাক ক'ব বিচাৰিছে, কি ক'ব বিচাৰিছে? ধৰা হ'ব ৰ'বা মই আৰু যাব নোৱাৰিম, মোৰ বহুত ভাগৰ লাগিছে, অলপ সময় জিৰণি লওঁ। হ'ব ৰ'বা মই আৰু যাব নোৱাৰিম, মোৰ বহুত ভাগৰ লাগিছে, অলপ সময় জিৰণি লওঁ। বুজি পালানে? হ'ব ৰ'বা বা অলপ ৰখিব এনেকৈ ক'ব পাৰি দেই। ইয়াকে আমি হিন্দীত ক'ম बस करो मैं और नहीं चल सकती मुझे बहुत थकान हो गई है थोड़ी देर आराम कर लेते हैं।
बस करो मैं और नहीं चल सकती मुझे बहुत थकान हो गई है थोड़ी देर आराम कर लेते हैं এই দুটা বাক্যত চোৱা হ'ব ৰ'বা মানে হিন্দীতে বুজালে বছ কৰো বুজি পালানে তাৰপিছত মই আৰু যাব নোৱাৰিম মানে হিন্দীতে বুজালোঁ মই मैं और नहीं चल सकती বুজি পালানে তাৰপিছত চোৱা মোৰ বহুত ভাগৰ লাগিছে মানে मुझे बहुत थकान हो गई है বুজি পাইছা ইয়াৰ পিছত চোৱা কি আছে অলপ সময় জিৰণি লওঁ মানে থোড়ে দেৰ আৰাম কৰ লেতে হে কথা কৈ কৈ একদম মানে ডিঙিত খোজাই আছে দেই কথা কোৱাটো আকৌ ধৰা কোনোবা সৰু শিশু এটাই তাইৰ মাকক কান্দি কান্দি দেউতাকৰ কথা সুধি আছে যে দেউতা ক'লৈ গ'ল মা দেউতাৰ কথা মোৰ খুব মনত পৰি আছে দেউতাক খালি গৈয়ে থাকে এনেকৈ সৰু সৰু পোৱালীয়ে কৈ থাকে হয় নহয় দেউতা ক'লৈ গ'ল মা দেউতাৰ কথা মোৰ খুব মনত পৰি আছে দেউতা খালি গৈয়ে থাকে এনেকৈ সৰু পোৱালীবিলাকে কয় ইয়াক যদি আমি হিন্দীত ক'ব বিচাৰোঁ पापा कहाँ चले गए माँ मुझे पापा की याद बहुत आ रही है पापा तो जाते ही रहते हैं এনেকৈ আমি শুনি পাওঁ আকৌ দিছোঁ पापा कहाँ चली गई माँ मुझे पापा की याद बहुत आ रही है पापा तो जाते ही रहते हैं বুজি পালানে এই দুটা বাক্যত চোৱা দেতা মানে দেউতা হয় দেই আমি ঘৰতে ঘৰৰ ভাষাত দেতা বুলি কওঁ দেতা ক'লৈ গ'ল মা মানে পাপা কহা চলে গয়ে মা বুলি ক'লোঁ বুজি পাইছানে দেতাৰ কথা মোৰ খুব মনত পৰি আছে মানে मुझे पापा की याद बहुत आ रही है এনেকৈ আমি বুজি পাম मुझे पापा की याद बहुत आ रही है দেতা খালি গৈয়ে থাকে মানে পাপাটো जाते ही रहते हैं এনেকৈ পোৱালীবিলাকে সৰু সৰু শিশুবোৰে কয় এতিয়া বুজি পালানে আজি ভিডিঅ' বুজি পালানে এতিয়া আকৌ ধৰা তুমি নজনাতে দেউতাকক কিবা এটা কৈ দিছা আৰু তেওঁ তোমাক মানে তোমাৰ দেউতাই আৰু তোমাক গালি পৰাত তুমি তেওঁক ক'ব খুজিছা মানে তোমাৰ দেউতাকক ক'ব খুজিছা যে মই জানি বুজি এনেকৈ কিবা কোৱা নাই নহয় যে আপুনি মোক ইমান বেয়াকৈ গালি দি আছে বা ইমান বেয়াকৈ কৈ আছে বুজি পাইছানে মই জানি বুজি এনেকৈ কোৱা নাই নহয় যে আপুনি মোক ইমান বেয়াকৈ কৈ আছে যে এনেকৈ যদি আমি ক'ব খোজোঁ হিন্দীতে আৰু তেতিয়াহ'লে এইটো অলপ দীঘল নিদিলে তোমালোকে নুবুজিবা দেই সেইবাবে মই দীঘলকৈ দিছোঁ মানে কিছুমান কথা এনেকৈ আছে বুজি পোৱা নাযায় তো এই কথাক আমি হিন্দীত ক'ব খোজোঁ যদি मैंने जानबूझकर ऐसा कुछ नहीं कहा कि आप मुझे इतना बुरा भला कहें मैंने जानबूझकर ऐसा कुछ नहीं कहा कि आप मुझे इतना बुरा भला कहें এতিয়া বুজি পাইছানে বুঢ়া ভলা দিবলৈ মানে বাক্যটো দীঘল কৰিব লগা পৰা হৈ যায় দেই এতিয়া চোৱা মই জানি বুজি মানে হিন্দীত বুজাইছোঁ মেনে জান বুঝকৰ বুজি পাইছানে এনেকৈ কিবা কোৱা নাই নহয় মানে ऐसा कुछ नहीं कहा বুজি পাইছানে তাৰপিছত দিছোঁ চোৱা আপুনি মোক ইমান এইটোতো জানাই তথাপি দিছোঁ চোৱা আপুনি মোক ইমান মানে आप मुझे इतना ইয়াকে বুজালোঁ দেই বেয়াকৈ কৈ আছে মানে বুঢ়া ভলা কহে বুজি পাইছানে কথাটো বেয়াকৈ কোৱাকে বুঢ়া ভলা কোৱা হয় বুজি পাইছা তে ইয়াৰ পিছত আকৌ দি আছোঁ এটা বাক্য চোৱা ধৰা ইয়াকে আকৌ অলপ ভালকৈ বনাই দি আছোঁ চোৱা এতিয়া ধৰা তোমাৰ বান্ধৱী ক'ৰবাত ফুৰিবলৈ গুচি গৈছিল আৰু তাইৰ দেউতাই তাইক গালি পাৰি আছে সেই সময়ত বা তেতিয়া যদি তুমি ক'বলৈ বিচাৰা যে এনেকৈ যদি ক'ব বিচাৰা আৰু তেওঁৰ দেউতাকক আৰু যে তাই জানি বুজি তালৈ যোৱা নাই নহয় যে আপুনি তাইক ইমান বেয়াকৈ গালি দি আছে বুজি পাইছানে কথাটো তাই জানি বুজি তালৈ যোৱা নাই নহয় যে আপুনি ইমান বেয়াকৈ গালি দি আছে যদি অসমীয়া নোৱাৰা হিন্দীত তলত লিখি দিছোঁ সৰু সৰুকৈ চাই ল'বা দেই তো ইয়াকে যদি আমি হিন্দীত ক'ব বিচাৰোঁ এই বাক্যটোক এটাই বাক্য হয় দীঘলকৈ বনাই দিছোঁ তো ইয়াৰ অৰ্থটো চোৱা वह जानबूझकर थोड़ी वहाँ गई है कि आप उसे इतना डांट रहे हैं बुझी पाइछाने वह जानबूझकर थोड़ी वहाँ गई है कि आप उसे इतना डांट रहे हैं এতিয়া বুজি পালানে অলপ বেলেগ আছে হয় নহয়
তে এইবিলাকৰ অৰ্থ জনাটো প্ৰয়োজন। চোৱা মই ইয়াত বুজাই দিছোঁ। তাই জানি বুজি তালৈ যোৱা নাই নহয়। আগত পূৰা বাক্য দিছোঁতো, সেইবাবে এতিয়া দীঘলকৈ বুজাই আছোঁ দেই। চোৱা, তাই জানি বুজি তালৈ যোৱা নাই নহয় মানে वह जानबूझकर थोड़ी वहाँ गई है, ইয়াত থৰি দিছোঁ দেই। এতিয়া চোৱা, বেয়াকৈ গালি দি আছে মানে ইতনা ডাঁট ৰহে হে, বুজি পাইছানে? ইমান গালি দি আছে তাকে বুজালোঁ দেই। গতিকে আজি কি শিকিলা তোমালোকে মোক কমেণ্ট কৰি ক'বা। আৰু